নমস্কাৰ, মই ৰাজীৱ কলিতা। মই বৰ্তমান আছোঁ বেটা গাঁৱত আৰু ইয়াতে নয়ন ডেকাৰ ঘৰৰ ভিতৰত এডাল বৃহৎ মচৰাগুম সাপ আছে। এডালকে মই উদ্ধাৰ কৰিব আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এইটো দেখা নাই নুঠে। এইটো ঔলেবৰীয়া সাপ বুলি কয় ইয়াক। আমাৰ এই সাপবিধৰ নাম বহুতকেইটা আছে আৰু বাৰীৰখীয়া সাপ বুলিও কোৱা যায়, লগতে ইয়াক মচৰাগুম বুলিও কোৱা যায় আৰু ইংৰাজীত ইয়াক ইণ্ডিয়ান ৰেড স্নেক বুলি কোৱা যায়, কাৰণ ই এন্দুৰ আৰু নিগনি খাব আহে। একেবাৰে অবিষাক্ত সাপ হয় এইটো। চাওক আপোনালোকে, এই সাপবিধক ভয় কৰিব নালাগে। দেখাত বহুত ভয়ংকৰ হয়, তথাপিও এই সাপডালক ভয় কৰিব কোনো দৰকাৰ নাই, কাৰণ ইয়াৰ একো বিশেষ নাই। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ৰাজীৱ কলিতা স্নেকমেন মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এইটো মচৰাগুম সাপ বুলি কয় হা, ঠিক আছে। ইয়াৰ আচলতে অবিষাক্ত সাপ হয়। এন্দুৰ নিগনি এইবিলাক খাব আহে। মেইন কথা, সাপে ঘটালে মানুহে ভয় খাব নালাগে। যিকোনো সাপেই নহওক, ফেটি সাপ হওক বা যিকোনো সাপ হওক, ভয় কৰিব নালাগে। আৰু ওজা পূজা কিবা কিবি এইবিলাক নহয়, ঠিক আছে। ডাইৰেক্ট মেডিকেলত যাব, ট্ৰিটমেণ্ট ল'ব, বেজি ল'ব, বা ভাল হৈ যাব। ওজা পূজা এইবিলাক বিশ্বাস কৰিব নোৱাৰে আজিকালি। তো এই সাপ ধৰা ভিডিঅ'টো চাব। বহুত মানুহ জমা হ'ল ইয়াত, গাঁৱৰ মানুহবিলাক সকলো আহিছে। তো এনেকৈ মোক আশীৰ্বাদ দি থাকিব আপোনালোকে আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব। ধন্যবাদ।